জাহান্নাম মূল রচনা কেরামত আলী, আবৃত্তিকাৰ গণিৰুদ্দিন আহমেদ। আল্লাই ক'ব, যোৱা সেই জাহান্নামত প্ৰৱেশ কৰা, য'ত তোমালোকৰ পৰৱৰ্তী জিন আৰু মানুহৰ দল প্ৰবিষ্ট হৈছে। যেতিয়াই কোনো দলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁতে সিহঁতৰ অনুৰূপ অন্যান্য দলবিলাকক ক্ৰমিত হৈ গালি শপনি দিব আৰু ইজনে সিজনক অভিযোগ কৰি ক'ব, সেই আমাৰ প্ৰতিপালক, ইহঁতে আমাক বিপদকামী কৰিছিল, গতিকে সিহঁতৰ ওপৰত দুগুণ শাস্তি জাপি দিয়া। উত্তৰত কোৱা হ'ব, প্ৰত্যেকৰে বাবে দুগুণ শাস্তি হ'ব। এয়া আল্লাহৰ অগ্নি, যাক প্ৰজ্বলিত কৰা হৈছে আৰু যাৰ উত্তাপৰ তীব্ৰতাই হৃদয় স্পৰ্শ কৰিব। অবিশ্বাসী আবদ্ধবিলাকক অগ্নিৰ গৰ্দৰ ভিতৰত স্তম্ভবোৰত আবদ্ধ কৰি তাৰ ওপৰত ঢাকনি দি বন্ধ কৰি দিয়া হ'ব। আৰু সিহঁতৰ বাবে লোহাৰ গদা আছে। যেতিয়াই সিহঁত অস্থিৰ হৈ দুজোখৰ পৰা বাহিৰ হ'ব বিচাৰিব, তেতিয়াই সিহঁতক গদাৰে কোবাই খুন্দিয়াই দুজোখৰ ভিতৰলৈ ঠেলি দিয়া হ'ব। আৰু সিহঁতক কোৱা হ'ব, কলৈ যোৱা, দহনৰ শাস্তিৰ সোৱাদ লৈ থাকা। যেতিয়া সিহঁতৰ চামৰা জ্বলি পৰি ছাইৰ দৰে হ'ব, তেতিয়াই সিহঁতৰ শৰীৰত নতুন চামৰা আনি দিয়া হ'ব, যাতে সিহঁতে শাস্তি ভুগি থাকে। জুয়ে সিহঁতৰ মুখমণ্ডল পুৰি পেলাব আৰু সিহঁত বিকৃত কুৎসি অৱস্থাত দাঁত নিকটাই পৰি থাকিব। অপৰাধী পাপীবোৰক সেইদিনা মুখ চুচুৰাই দুজোখৰ পিনে টানি দিয়া হ'ব আৰু ইবলিছ শয়তানৰ স্বৰবিলাককো তেনেকৈয়ে দুজোখত নিক্ষেপ কৰা হ'ব। আল্লাই দুজোখৰ ফিৰিষ্টাসকলক ক'ব, একত্ৰিত কৰা সীমালংঘনকাৰীবিলাকক, সেইবিলাককো যিবিলাকক সিহঁতে পূজা কৰিছিল। আল্লাহ আকবাৰ। তাৰ পাছত সিহঁতক দুজোখৰ পথ প্ৰদৰ্শন কৰা হ'ব। সেইদিনা আল্লাহ তালাই সমস্ত নবী ৰচুলক একত্ৰিত কৰিব আৰু ক'ব, তোমালোকে দাৱতৰ পৰিপ্ৰেক্ষিতত উম্মতৰ পৰা কেনে সঁহাৰি পাইছিলা? তেওঁলোকে উত্তৰত ক'ব, আমি সিহঁতৰ অন্তৰৰ কথা জনা নাছিলোঁ। নিশ্চয় তুমি সমস্ত গোপন কথা জনা। সিদিনা আল্লাহ তালাই সমস্ত জীৱক একত্ৰিত কৰিব। এতিয়া জিন সম্প্ৰদায়ক সম্বোধন কৰি কোৱা হ'ব, তহঁতে মানুহক পথভ্ৰষ্ট কৰাত সিদ্ধহস্ত আছিলি। যিবোৰ মানুহে সিহঁতৰ সাহায্য গ্ৰহণ কৰিছিল তথা পূজা কৰিছিল, সিহঁতে ক'ব, সেই আমাৰ প্ৰতিপালক, আমি ইজনে সিজনৰ পৰা সুবিধা গ্ৰহণ কৰিছিলোঁ। এতিয়া আমি খলঠেকত পৰিছোঁ, যি বিষয়ে তুমি সকীয়াই দিছিলা। তেতিয়া আল্লাহে ক'ব, তহঁতৰ বাসস্থান এতিয়া দোজখ, য'ত তহঁত চিৰকাল থাকিবি। সেইদিনা মই সিহঁতৰ কথা কোৱা মুখখন বন্ধ কৰি দিম আৰু সিহঁতৰ হাতবোৰ মোৰ সন্মুখত কথা ক'ব আৰু সিহঁতৰ ভৰিবোৰে সাক্ষা দিব। সিহঁত জমিনত ঘূৰি ফুৰি যিবোৰ কাৰ্য কৰিছিল, সেইদিনা আল্লাহৰ অবদ্ধ পাপীবোৰক অগ্নিৰ পিনে লৈ যোৱা বাবে নিৰ্দেশ কৰিব। সিহঁতৰ চকু কাণ ছালবোৰ পিনে চাই ক'ব, তহঁতে আমাৰ বিৰুদ্ধে কিয় সাক্ষা দিলি? সিহঁতৰ শৰীৰৰ ছালবোৰে ক'ব, আমাক আল্লাহে বাকশক্তি দান কৰিছে, যিজনাই প্ৰতি কথাই জানে। সেইদিনা মাটিয়ে সকলো কথা প্ৰকাশ কৰি দিব। এইটো কৰিবলৈ তাৰ গৰাকীয়ে তাক প্ৰত্যদেশ কৰিছে। সেইদিনা তাৰ অনুপৰিমাণৰ তাৰ ভাল কামো প্ৰদৰ্শন কৰা হ'ব আৰু বেয়া কামো প্ৰদৰ্শন কৰা হ'ব। নিশ্চয় তোমালোকৰ প্ৰত্যেকৰ ওপৰত নিৰীহ ফিৰিষ্টা নিয়োজিত আছে, কিৰামান কাতিবিন।
দুজন মৰ্যাদা সম্পন্ন ফিৰিষ্তা তোমালোকে যিহকেই নকৰা সেইটো তেওঁলোকে জানে, লিপিবদ্ধ কৰে। তেতিয়া প্ৰত্যেক সম্প্ৰদায়ক আঁঠুকাৰি থকা অৱস্থাত দেখা যাব। তেতিয়া সিহঁতৰ আমল নামাৰ পিনে দৃষ্টি আকৰ্ষণ কৰি আহ্বান কৰা হ'ব, আহা প্ৰত্যেকেই নিজ নিজ আমল নামা চাই লোৱা। অৱশ্যেই যাৰ হাতত আমল নামা প্ৰদত্ত হ'ব তাৰ পৰা সহজভাৱে সিহঁতৰ হিচাপ লোৱা হ'ব আৰু সিহঁতৰ পৰিয়ালবৰ্গৰ পিনে আনন্দৰে দৌৰি আহিব। যাৰ আমল নামা বাওঁ হাতত প্ৰদত্ত হ'ব সি দুজোখৰ প্ৰৱেশ কৰিব। সেইদিনা কাৰো চুপাৰিচ কামত নাহিব, একমাত্ৰ সেইসকল ব্যক্তিৰ বাহিৰে যাক দয়াৱান আল্লাহে অনুমতি দিব আৰু যাৰ হৈ চুপাৰিচ কৰাটো তেওঁ পচন্দ কৰিব। এনে কোনো ব্যক্তি নাই যি জাহান্নামৰ ওপৰত আৰোহণ নকৰিব। এইটো দুৰ্দান্ত সিদ্ধান্তকৃত কথা। জাহান্নামৰ ওপৰেদি এটি চিৰাত ৰাস্তা আছে। সমস্ত নবী আৰু ৰচুলক ইতিপূৰ্বে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতসহ পাৰ হৈ যাব। এই সময়ত একমাত্ৰ দোৱা উচ্চাৰিত হ'ব, হে আল্লাহ ৰক্ষা কৰা, ইয়া নাফসি ইয়া নাফসি ইয়া নাফসি। এই কথাৰ বাহিৰে অন্য কোনো কথাই উচ্চাৰিত নহ'ব। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেইদিনা কিছুমান বিদ্যুৎ বেগত, কিছুমান বায়ুৰ বেগত আৰু কিছুমান শস্যৰ গতিত দৌৰি খোজকাঢ়ি আৰু কিছুমান বিদ্যুৎ বেগত সেই পথ পুলচিৰাত অতিক্ৰম কৰিব। সেইদিনা পাপ পুনৰ সঠিক পৰিমাপ কৰা হ'ব। যাৰ পুণ্যৰ পাল্লা ভাৰী হ'ব সি লাভৱান হ'ব, যাৰ পাল্লা হালকা হ'ব সি ক্ষতিগ্ৰস্ত হ'ব, কিয়নো সি মোৰ আয়াতসমূহ অমান্য কৰি চলিছিল। সেইদিনা মিজানত সবাতোতকৈ ওজনদাৰ ভাৰী হ'ব সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আমিন আমিন আমিন।